হাই গাইছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটি নতুন এটা ভিডিঅ' লৈ আহিছিলোঁ। ভিডিঅ'টো হৈছে অহা কাইলৈ যিহেতু আমাৰ অসমীয়া পৰম্পৰা কাতি বিহুৰ কেনেধৰণৰ প্ৰস্তুতি চলি আছে, কেনেধৰণৰ পিঠা পনা বনাব, সেই সম্পৰ্কে আপোনালোকক মই আজি দেখুৱাম। আমাৰ বাইদেউসকলে আজি অহা কাইলৈ যিটো আপোনাৰ কাতি বিহুৰ উপলক্ষে যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে যিধৰণে প্ৰস্তুতি চলি আছে, সেই প্ৰস্তুতি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। এতিয়া আমি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাই গাইছ, মই এতিয়া আহি পালোহি আপোনালোকৰ এই অহা কাইলৈ যিটো আমাৰ পৰম্পৰা কাতি বিহু, এই কাতি বিহু উপলক্ষে এয়া পিঠা পনা যোগাৰ হৈ আছে। আমাৰ বাইদেউসকলে এয়া পিঠা পনা ৰেডি কৰি থকা দেখা গৈছে। মই বাইদেউসকলৰ পৰা জানিব বিচাৰিম যে অহা কাইলৈ কেনেধৰণৰ প্ৰস্তুতি চলিছে, সেই সম্পৰ্কে মই বাইদেউৰ ওচৰৰ পৰা মই জানিম। বাইদেৱে ক'ব, আমাৰ বিহু সম্পৰ্কে দুআষাৰমান ক'ব আৰু লগতে কেনেধৰণৰ প্ৰস্তুতি চলিছে অহা কাইলৈৰ কাৰণে, এয়া মই বাইদেউৰ পৰা জানিবলৈ যত্ন কৰিম। এয়া আমাৰ এতিয়া বাইদেৱে ক'ব অহা কাইলৈ আমাৰ যিহেতু আমাৰ অহা কাইলৈ কাতি বিহু সম্পৰ্কে এয়া পিঠা পনা বাইদেৱে খুন্দি আছে, এয়া ঢেঁকী দি থকা আমি দেখা পাইছোঁ। বাইদেৱে কি ক'ব আপুনি? আমি কালি তেল দিয়া পিঠা খুন্দিলোঁ 2 কেজি। আকৌ আজি আমি 6জনীমান মানুহে আমি গোট খাই পিঠা খুন্দিয়ে আছোঁ। অহা কাইলৈ আমি হুঁচৰি গাঁও তুলসী তলা গাব লাগিব। তুলসী তলা গাব লাগিব। আমাৰ পৰম্পৰা, এইটো আমাৰ বিহু পৰম্পৰা। বিহু সম্পৰ্কে বিহু আমাৰ বিহু কেইটা, সেই সম্পৰ্কে অকণমান ক'ব নেকি? বিহু 3টা, মাঘ বিহু ভোগালী, বহাগ বিহু ৰঙালী। এতিয়া কঙালী হ'লেও আমি খুন্দি আছোঁ। কঙালী বুলি ক'ব নোৱাৰি আৰু বিহু আৰু কঙালী বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে আপোনাৰ? আমাৰ ভালেই চলি আছে, আমাৰ চব যোগাৰ আছে, আমি গোটাই পিটাই লৈছোঁ। 10 কেজি, এতিয়ালৈকে 12 কেজি হ'লে। এয়া মই বাইদেউৰ পৰা জানিলোঁ। এয়া মই এতিয়া পিঠা খুন্দি থকা মই দৃশ্য দেখুৱাম আপোনালোকক। অহা কাইলৈ কাতি বিহুৰ কাৰণে বাইদেউৰ পৰা জানিলোঁ। এয়া বাইদেউসকলে যি ধৰণে এয়া অহা কাইলৈৰ কাৰণে প্ৰস্তুতি চলিছে, এয়া আপোনালোকক মই দৃশ্য দেখুৱাই আছোঁ। এয়া ঢেঁকী দিছে, এয়া পিঠা খুন্দি থকা আমি দেখা পাইছোঁ। এয়া বাইদেউসকলে কেনেধৰণৰ প্ৰস্তুতি চলিছে, এয়া কেনেধৰণৰ পিঠা খুন্দি আছে, বা অহা কাইলৈ আলহী অতিথিৰ কাৰণে কেনেধৰণৰ চাহ পনাৰ বাবে ব্যৱস্থা কৰিছে, এয়া বাইদেউসকলৰ এয়া দৃশ্য। বাইদেউসকলে আপোনালোকক মই দেখুৱালোঁ বাইদেউসকলে কেনেধৰণৰ অহা কাইলৈ কাতি বিহুৰ কাৰণে যিহেতু প্ৰস্তুতি চলিছে, এয়া আপোনালোকক মই দৃশ্য দেখুৱালোঁ। অলপ পাছত পিঠা পনা আপোনাৰ হেঁচা পিঠা বা ধূপ পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু কেনেধৰণে বনায় সেই দৃশ্য দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। বা এতিয়া মই উপস্থিত আছোঁ, এয়া আমাৰ অহা কাইলৈ যি আমাৰ পিঠা পনা বনাই আছে, এয়া মই পিঠা পনা বনোৱা দেখাম আপোনালোকক। হেঁচা পিঠা বনাই আছে এতিয়া বৰ্তমান, হেঁচা পিঠা বনোৱা মই দৃশ্য দেখাম আপোনালোকক। এয়া মই এতিয়া দৃশ্য দেখুৱাইছোঁ। এয়া আপোনালোকৰ আমাৰ হেঁচা পিঠা বনাই আছে। আমাৰ বৌয়ে হেঁচা পিঠাৰ বিষয়ে দুআষাৰমান ক'ব, আৰু কি পিঠা বনাব আৰু লগতে কি থাকিব অহা কাইলৈৰ বিষয়ে। কাইলৈ আমাৰ যিহেতু আমাৰ কাতি বিহুৰ আমাৰ অসমীয়া পৰম্পৰা যিটো ৰক্ষা কৰি তেওঁলোকে পিঠা বনাই আছে, বা আলহীৰ বাবে তেওঁলোকে যোগাৰ কৰি আছে জা জলপান। লগতে কি পিঠা বনাইছে এয়া মই বৌৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এয়া কি কয় আপুনি? পিঠা মানে কি আৰু তিল পিঠা বনাইছোঁ, আৰু কাইলৈ আজিয়ে হয়তো বনাম ঘিলা পিঠা কেইটামান, তেল পিঠা। নিশ্চয় খাবলৈ পাম। নিশ্চয় খাবলৈ পাব, আপোনালোকে আহিব। কেনেকুৱা হৈছে জনাব। সেইফালে পিঠা বনাই আছোঁ, বহুত বছৰ বনোৱা নাছিলোঁ বাৰু, এইবাৰ বনাইছোঁ আৰু বনাবলগীয়া হৈছে। আপোনালোক সকলোৱে আহক, এয়া আমাৰ পিঠা জুঠি লৈ যাওক। এয়া দৃশ্য মই আৰু দেখুৱাম আপোনালোকৰ। এয়া হেঁচা পিঠা বনাই আছে, আৰু আমাৰ তেল পিঠা বনাব আছে, লাড়ু বনাব আছে, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু বনাব আছে। এয়া মই আপোনালোকক প্ৰত্যেকটো দৃশ্য আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। এতিয়া